Hey guys, welcome back to my YouTube channel. আৰু আজি মই আহি আছোঁ পথাৰলৈ আপোনালোকক দেখাম আমাৰ গাঁৱৰ পথাৰৰ দৃশ্যটো কেনেকুৱা লাগে চাই থাকক আগলৈ ভিডিঅ'টো চাই গৈ থাকক এয়া মানে খেতি কামৰ আৰম্ভণিৰ বাবে আৰু ফাইনেলি আহি পালোঁ সেইটো মথাউৰিটো মই কিমান দূৰ আহিলোঁ এতিয়া সৌখন আছিলে আমাৰ গাঁওখন এই ৰাস্তাটোতে আহিলোঁ প্ৰায় 2 কিলোমিটাৰ এই ৰাস্তাটোতে আহিলোঁ সৌখন হৈছে তেতেলীয়া পাহাৰখন আৰু এইটো হৈছে মথাউৰিটো সেইখিনিতে আছে কপিলিখন মই অলপ আগত গৈ দেখাই দিম গৈ এইটো দি গ'লে এই ৰাস্তাটো দি গ'লে সেইখিনিতে আছে কপিলিখন আৰু 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 সৌখন হৈছে আমাৰ পথাৰখন ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত সৌখন পথাৰখন পানীয়ে হৈ আছে তাতে আৰু সৌটো হৈছে পিকনিক প্লেচ ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে পিকনিক খাবৰ কাৰণে ইয়াতে পিকনিক খালে কিছুমান জায়গাত পইচা দিব লাগে কিন্তু ইয়াতে আপোনালোকে পইচা দিব নালাগে একদম মুফ্ত ফ্ৰী সৌখন হৈছে পিকনিক প্লেচখন আৰু তাতে সৌবিলাক গৰু চৰি আছে মই সেইখিনিলৈকে যাম এতিয়া তাৰ পৰা ওচৰৰ পৰা কপিলিখন দেখাম এইখন হৈছে কপিলিখন এখন গৈ তোমাৰ হেৰিত পৰিছেগৈ ব্ৰহ্মপুত্ৰত পৰিছে মায়ং কাজলী মুখত আৰু এইখিনিতে আৰু এটা কথা কওঁ এইখিনিতে ইয়াতে কলং কি কয় কপিলি আৰু কিলিং দুইখনে একেলগে বৈ আহিছে ইয়াতে আৰু এই কপিলিখন গৈ জাগি দুখুটি মুখত কলঙৰ লগত সংযোগ হৈছে তাৰ পৰা গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ এইখন হৈছে কপিলিখন আৰু সেই তাৰ পাৰতে পিকনিক খাবৰ কাৰণে ভাল জেগা আছে পিকনিক প্লেচ আৰু এই হৈছে জুৰগাঁৱৰ বিউটি এয়া কেতিয়াবা আহিলে আপোনালোকে চাব পাৰিব যদি কেতিয়াবা আহে আৰু মই অলপ সেই আগলৈ যাওঁ সেইখিনিতে বালি মহল খুলিছিল বালি উঠোৱা ঠাই মানে সেইখিনি অলপ দেখামগৈ তাতে আৰু কোনোবা দুজনমান আছে সিহঁতৰ লগত কথা বতৰা অলপ পাতিমগৈ তো যাওঁ আগলৈ ঠিক আছে এতিয়া প্ৰথমে তোৰ নামটো কওঁ এনে নামটো মোৰ বহুত আছে এটা কোনটো যিকোনো অৰিজিনেলটো যিটো মানে অৰিজিনেল যিটো স্কুলত দিয়া আছে সেই নামটো এতিয়া স্কুলত দিয়া নামটো হ'ল অবিনাশ BINAS উপাধিটো বৰদলৈ তাৰপিছতে পিছত বহি থকাজন নামটো এনেতো আমি তিৰোতা বুলিয়ে জোঁটো আমচি ঠিক আছে প্ৰথমে ক তই কি খাই ভাল পাওঁ মই এনে গালি খাই বেছি ভাল পাওঁ তাৰপিছতে ভাল পোৱা এটা জন্তুৰ নাম জন্তু বুলি ক'লে এতিয়া হাতীটোকে মই ভাল পাওঁ হাতী ভাল পোৱা ৰিজন হাতীটো মানে মানুহে কয় না সুখী জীৱ বুলি কয় এতিয়া হাঁহি থাকে হাতীটো এনি টাইম তাৰ মানে দাঁতটো ওলাই থাকে মানে সেইটো কিন্তু চব হাতীটো দাঁতকেইটা ওলাই নাথাকে সেইটো হয় ওলাই থাকে চবৰে ওলাই দঁতালকেইটাহে ওলাই থাকে মানে কম বেছি পৰিমাণে ওলাই জীৱনৰ হবি শুই ভাল পাওঁ লক্ষ্যটো এনেই বিয়া পাতাই ঠিক আছে তাৰপিছতে কিহত পঢ় পঢ়া বুলি ক'লেকে এবাৰ 12 নম্বৰ ছেকেণ্ড ইয়েৰ হায়াৰ ছেকেণ্ডেৰী নহয় মই সেইটো কথা সোধা নাই বিচনাত পঢ়া টেবুলত পঢ়া মই এনেই ঠিক আছে চাকি এটা জ্বলাই সেইটো ৰাইট চাকি তেল নহ'লেগে এই মম ৰিলিফত দিছিলে মম বানপানীত সেইটো যদি নহয় কেতিয়াবা এই ধূপ চুপ লগা নহয় তাৰ পোহৰতে পঢ়ো এতিয়া এবাৰ 12ত ন এবাৰ 12ত ঠিক আছে তাৰপিছতে কি কৰি ভাল পাওঁ এনে গান গাই নাচি মই চাইহে ভাল পাওঁ বেলেগে গাই মানে নাচে মই চাই ভাল পাওঁ মানে এতিয়া সি নাচিব তই চাই নহ'লে ই নাচিব এতিয়া ভাল নাচে মই এতিয়া চাম এতিয়া নাচ অলপ নাচে তই এনে ভাল নাচে তই ঠিক আছে আৰু পিছত কথা পাতিম তোৰ লগত নেক্সট আৰু এজন আছে এবাৰ কথা পাতিম ইয়াৰ লগত এনে এফালে মই কেমেৰাটো এফালে দেখুৱা মাজে আহি থাকিবা এনেকে আমি গৰু চব আহি থাকো মাজে আমাৰ ফালে ইণ্টাৰভিউ ল'বা গৰু চোৱা মানুহ কোনো ল'ব নাহে এইবিলাক মানে ভাল লাগে আমাৰ ফিলিংছ থাকে ন চবে গৰু চব আহিলো বুলি কি ফিলিংছ নাথাকে জানো থাকে কিন্তু গৰুৰ লগত থাকো
গতিকে আহিবা আমাৰ ইণ্টাৰভিউ ছ'চিয়েল মিডিয়াত আহিবলৈ মন যায় 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 আমাৰতো এখন অন্ত আছে সেইকাৰণে জুবিন দাই গাইছিলে মন যায় সেইকাৰণে গাইছিলে পিছৰখিনি কি গাইছিলে এই পিছৰখিনি পাহৰি থাকিলোঁ নহয় কিবা এটা গাইছিলে আৰু বজাই শুনিব লাগিব গানটো ঠিক আছে তাৰপিছতে বলিউডৰ ছিংগাৰ কাক ভাল লাগে অৰিজিত সিং আৰমান মালিক দুইজনকে সিহঁতৰ এটা গান অৰিজিত সিঙৰ এটা গান ভাল লগা অৰিজিত সিঙৰতো এনেই ভাল লগা বুলি ক'লে বহুত আছে ভাল লগা তাৰ এটা তাৰে এটা বুলি ক'লে কি এতিয়া আছে বাৰু জানো এইটো আছে যে এইটো সুশান্ত সিং ৰাজপুত আছিলে যে চিনেমাখন যে চিচৰে বুলি কয় যে এই চিনেমাখনত এটা ঠিক আছে এক্টৰ বলিউডৰ এক্টৰ বুলি ক'লে ঋতিক ৰোশন ভাল লগা ফুড ভাতটোৱে ভাল লাগিব ভাত তাৰপিছতে অসমীয়া ছিংগাৰ ক'লোঁ অসমীয়া এবাৰ অভিনেতা যতীন বৰা কিহৰ কাৰণে ভাল লাগে যতীন বৰা এটা ষ্টাইল আছে ন চিনেমা সেনেকৈ ষ্টাইল আছে আছে সেইটো কাৰণে ভাল লাগে যতীন বৰা আটাইতকৈ ভাল লগা চিনেমাখন যতীন বৰা আটাইতকৈ ভাল লগা চিনেমাখন হ'ল নায়ক মানে এটা কাৰণে ভাল লাগে নায়ক চিনেমাখন যতীন বৰা নামটো অবিনাশ মোৰ নামটো অবিনাশ সেইটো কাৰণে আচ্ছা ঠিক আছে জীৱনৰ লক্ষ্য কি আছিলে বিয়া পতাটো আছিল ন বাকী এতিয়া লক্ষ্যটোৰ প্ৰতি কিমানখিনি আগবাঢ়িছে মানে লক্ষ্যটোৰ প্ৰতি বেছি আগবাঢ়িব পৰা নাই কাৰণ কাকো পতাহে পোৱা নাই সেইটো কাৰণে মানে অঁ আগবাঢ়িম আৰু লাহে লাহে এইটো মই 12 এইটো মই ইউটিউবত দিম ইয়াতে মানে মোৰ ছাবস্ক্ৰাইবাৰ কিছুমান চলি আছে সিহঁতৰ কাৰোবাক কিবা কবি নেকি ছাবস্ক্ৰাইবাৰ ছোৱালী ন আছে এতিয়া ছোৱালী বুলি কওঁতে এতিয়াতো মোৰ হাতত একোৱে নাই মানে একোৱে নাই কিবা কিবি কাম কৰোঁ এইখন হাতত কিবা আছে নেকি খাব পাত আছে এখন হাতত খাব পাত আছে এনে ধৰ মানে হাতত চাকৰি তাকৰি একো নাই বিজনেছ আছে একো নাই এই ধৰ এনেকুৱা ছোৱালী নালাগে মোক ধৰ যিয়ে বেছি মেকআপ কৰে হয় তেনেকুৱা কম খৰচত লাগে মানে মানে কম খৰচত বেছি ফেচিলিটি নেকি বেছি ফেচিলিটি নহয় মানে এনেকুৱা ছোৱালী লাগে ধৰ মানে যে মানে ৰিচাৰ্জটো মোক মানে ভৰাই দিয়ে যাতে নকয় যে তুমি মোক ৰিচাৰ্জটো ভৰাই দিয়া বা যাতে বিশেষ সকাতে কাপোৰ এযোৰ দিয়ে ক'ৰবাত গ'লেগে তাত নিজে মোক খুৱাই মই যেন তাক ধৰ একো মানে কেতিয়াবা মই নিজে ধৰ মানে এইটো যে অসমীয়াটো যে কয় যে মানে বেলেগৰ মূৰত বেল ভাঙি খোৱা তেনেকুৱা নিচিনা নহয় মানে কি বুলি কয় এতিয়া মই মানে যিখিনি পাওঁ সেইখিনি অনুপাতে যদি যোনে মানে সেইটো মানে বেলেঞ্চটো ল'ব পাৰে তেনেকুৱা এজনী মানে লাগে মানে নিজৰ লেভেলৰ চাই মানে নিজৰ লেভেলটো চাই ৰাইট ঠিক আছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যাতে কামনা কৰিছো যাতে ছাবস্ক্ৰাইবাৰ সোনকালে বাঢ়ক মোৰ ভিডিঅ'টো যদি অসমৰ মানুহে দেখা পাওক অসমৰ মানুহে যদি কোনোবাই মেছেজ কৰক ফোন নাম্বাৰটো নিদো বাৰু কোনোবাই এনেও মেছেজ কৰি থাকিব পাৰে ঠিক আছে মোৰ যদি মানে কি দৰকাৰ হয় মোৰ তাত মেছেজ এটা কৰি দিব মানে কমেণ্ট এটা কৰি দিব তাৰপিছতে মই নিশ্চয় তেতিয়া নাম্বাৰটো দি দিম ঠিক আছে অ'কে ঠিক আছে অ'কে বাই আজি ভিডিঅ'টো ইমানে আছিল আকৌ ধন্যবাদ এইখিনি যে মোৰ কাৰণে যে এইখিনি কৈছে আপুনি হ'ব আপুনি যে বেলেগৰ ইণ্টাৰভিউ মোক যে ইণ্টাৰভিউ সেইকাৰণে লৈছো মই কিবা এটা ভাবিহে লৈছো ইণ্টাৰভিউ ভাল লাগিছে কিন্তু ঠিক আছে ইণ্টাৰভিউটো গছৰ ওপৰত বহি থকা ফিলিংছটোৱে বেলেগে গছৰ ওপৰত এখন গৰু চোৱা জেগাত কৃষ্ণও গৰু চাইছিলে আমিও গৈছো তাৰ একো লাজৰ কথা ইতিহাসত আছে শ্ৰীমদ ভগৱত গীতা মেলিব পাই যাব শ্ৰীকৃষ্ণই লিখিছে বা মাধৱদেৱৰ বৰগীত পঢ়িব তাতে শ্ৰীকৃষ্ণই ঠিক আছে মাধৱদেৱৰ কথা আহি গ'ল এইখিনিতে শংকৰদেৱৰ কথা আহি গ'ল শ্ৰীকৃষ্ণৰ কথা আহি গ'ল এতিয়া বৰগীতৰ কথা আহি গ'ল বৰগীত কেইটা আছে বৰগীত কেইটা বুলি ক'লেগে এতিয়া মই এইটো মানে সঠিককৈ ক'ব নোৱাৰিম এতিয়া মানে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুজনে বৰগীত লিখা গানকেইটাকে মানে গীতকেইটাকে বৰগীত বুলি কয় এতিয়া মাধৱদেৱৰ আছিল 9 কুৰিমান আছিল নেকি বৰগীত সেইটো মানে পাহৰি গৈছো মই তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ 12 কুৰি নে কিমান আছিল ঠিক আছে তাৰপিছতে এতিয়া বৰগীত এটা অলপ গাই দে বৰগীত মই অকণমান বৰগীত বুলি ক'লে এক লাইন মান মই গোৱাটো চাগে মাধৱদেৱৰ হ'ব চাগে ৰাগ তাল কি মই নাজানো সেইটো মানে এনেই যতীন বৰা আছিল গানটোত সেইকাৰণে মানে বৰগীতটোত সেইকাৰণে মানে মই শুনিছিলোঁ তাকে অলপ গাই দিছোঁ গায়ত্ৰী মহন্ত আছে যতীন বৰা আছে চিনেমাখনৰ নাম আগুমাই গাই দিছোঁ বৰগীতটো অলপ গোপালে কি গতি কৰিলে গোবিন্দে কি
মতি দিলে নাথ বিফলে বয়ঘন গোবিন্দে কি মতি দিলে বঢ়িয়া 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 এইখিনিয়ে ইমান নাজানো বৰগীতৰ ঠিক আছে আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো বহুত দীঘল হৈ যাব নেক্সট কেতিয়াবা আকৌ ইণ্টাৰভিউ ল'ম তেনেকৈ আহিম তেনেকৈ ইণ্টাৰভিউ ল'ম তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই কিবা এটা অলপ ভাল লাগিলে যদি সি গোৱা গানত যদি কিবা এটা ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজি লাষ্ট গৌ চাব আহিছোঁ কালিৰ পৰা স্কুল আছে গতিকে আজি লাষ্ট ইণ্টাৰভিউটো ল'ব আহিছে আকৌ কেতিয়াবা বেলেগ কিবা ইণ্টাৰভিউ ল'ম ল'ব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ এৰিলোঁ বাই বাই